লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু চাওক আজি মাৰ্কেটে কি কৰিলে, প্ৰথম দিনাই জানুৱাৰী প্ৰথম দিনাই চাওক মাৰ্কেটে আপোনালোকক ট্ৰেপ কৰি দিলে। চাওক কি কৰিলে মাৰ্কেটত, মই প্ৰথমতে ভাবিছিলোঁ যে মাৰ্কেট এই যিটো আপোনাৰ ওপৰত যিটো আপোনাৰ ৰেজিষ্টেঞ্চ আছে সেই ৰেজিষ্টেঞ্চৰ ওচৰলৈ লাহে লাহে গৈ আছে। যেতিয়া মই ভাবিছোঁ কিন্তু ব্ৰেকআউট দিব, কিন্তু হ'লেও মানে ইমান ছাষ্টেইন কৰিব, হ'লেও মই ভাবিছিলোঁ যিটো সেইটোৱে হ'লগৈ। চাওক কাৰণটো মই কৈছোঁৱেই, কাৰণ এইখিত যিহেতু আমাৰ ছাপৰ্টত ল'ব লাগিছিলে, ছাপৰ্টত অকণমান টাইম অতিবাহিত কৰি পেলাই যদি মাৰ্কেট আপছাইডলৈ গ'লহেঁতেন তেতিয়া আমি ভাল বুলিছ মোমেণ্টাম পালোহেঁতেন। কিন্তু কি কৰিলে, আপছাইডলৈ লাহে 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 গৈ পেলাই মাৰ্কেটে ব্ৰেক ডাউন দিলে। যিটো ৰেঞ্জ আছিলে এইটো বক্স বনাই থোৱা আছে, সেই ব্ৰেক আউট দিলে। গতিকে সেইটো আমি চাব লাগিব। গতিকে সেই তেনেকুৱা ধৰণৰ হ'লে অকণমান ট্ৰেপ হোৱাৰ সম্ভাৱনা আছে। গতিকে সেই ট্ৰেপিং ছিষ্টেমটো অকণমান বা সেই ট্ৰেপিং কেনেকুৱা সময়ত হ'ব পাৰে সেইটো অকণ জানিব লাগিব। এতিয়া চাওক কালিলৈ মাৰ্কেট কি কৰিব, আজি মাৰ্কেটে যিটো লাষ্টৰ 30 মিনিট সময় মাৰ্কেটে কি কৰিলে, ডাউন ওলাই আহি গ'ল। ব্ৰেক আপোনাৰ যিটো আপ কৰিছিলে, ব্ৰেক আপ হৈ গৈছিলে, কিন্তু মানে সেইটো ব্ৰেক আউট হৈ দিছিলে, সেইটো আকৌ মাৰ্কেটে কি কৰিলে, ব্ৰেক ডাউন দি দিলে। এতিয়া মাৰ্কেটত চাওক কাইলৈ যদি মাৰ্কেটৰ অপেনিং হয় চাওক 21,690 আশে পাশে, তেতিয়াহ'লে মাৰ্কেটত আপুনি বেৰিছ মমেণ্টাম ল'ব পাৰে। ডাইৰেক্ট মই কৈছোঁ মোৰ ভিউ মতে 21,381লৈকে মাৰ্কেটত আপুনি বেৰিছ ভিউ ল'ব পাৰে মোৰ ভিউ মতে। যদি ফ্লেট অপেনিং হয় মাৰ্কেটত চাব 21,690 আশে পাশে অকণমান টাইম অতিবাহিত কৰিব লাগিব। তাৰপিছত মাৰ্কেটত চাব আপুনি এইটো ৰেঞ্জত যদি গেপ ডাউন অপেনিং হৈ যায় 21,590ৰ তলত, ঠিক আছে, 590ৰ পৰা ধৰি লওক মাৰ্কেট 21,500ৰ আশে পাশে, তেতিয়াহ'লে মাৰ্কেটত চাব অকণমান বুলিছ মোমেণ্টাম দিব পাৰে। অকণমান বুলিছ মোমেণ্টাম দিব পাৰে। তাৰপিছত মাৰ্কেটত আপুনি আকৌ বেৰিছ এক্সপেক্ট কৰিব পাৰে। মোৰ ভিউ মতে মই কৈছোঁ আমাৰ কাৰণে বেষ্ট ট্ৰেড কেতিয়া হ'ব, যেতিয়া আপোনাৰ ফ্লেট অপেনিং হৈ মাৰ্কেটে অকণমান অতিবাহিত কৰি টাইম তাৰপিছত যদি ব্ৰেক ডাউন দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে ভাল ট্ৰেড হ'ব। এতিয়া চাওক মই যিটো ৰেঞ্জ কৈছিলোঁ সেই ৰেঞ্জৰ পৰা মাৰ্কেটে আপছাইডলৈ যাব লাগিছিলে, তালৈকে মাৰ্কেট নগ'লে ব্ৰেকআউট দিয়াৰ পিছত। বাৰু যাই হওক, এতিয়া মাৰ্কেটে চাওক কালিলৈ আপোনালোকে নিফটি 50ত তেনেদৰে ট্ৰেড কৰিব পাৰিব 2 জানুৱাৰী তাৰিখে 2024 চনত, ঠিক আছে। এতিয়া চাওক বেংক নিফটিত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰে। চাওক বেংক নিফটিটো আজি কি কৰিলে, ভাল মোমেণ্টাম পালোঁ আমাৰ ইয়াত। চাওক গেপ ডাউন অপেনিং হৈছিলে অকণমান, তাৰপিছত মাৰ্কেটত আপছাইডলৈ মই বুলিছ মুভ পালোঁ, এইখিলৈকে পূৰা ভাল প্ৰফিট। তাৰপিছত মাৰ্কেটে চাওক এইকণৰ পৰা এইকণৰ ভিতৰত ৰেঞ্জ বনাই যেতিয়া অকণমান গেপ তললৈ আহিলে ডাউন ছাইডলৈ, তেতিয়া মই ভাবিলোঁ ইয়াৰ পৰা গেপ মানে আপছাইডলৈ যাব। 504 আশে পাশে কিনিলে, ক্ৰয় কৰিলে, প্ৰায় মিনিমাম আপোনাৰ 630লৈকে মাৰ্কেট গ'ল। তাৰপিছত মাৰ্কেটত কি কৰিলে, ভাল প্ৰফিট পোৱা গ'ল। কিন্তু তাৰপিছত মাৰ্কেটে আৰু বেছি দি দিলে, যিটো আশা কৰা হৈছিলে যিমান প্ৰফিট তাতকৈ ডাবুল ত্ৰিবুল দি দিলে। যিটো আপোনাৰ ব্ৰেক ডাউন আহি গ'ল, ৰেঞ্জটো আপোনালোকে দেখা পাইছে, এইটো ট্ৰেণ্ড লাইনডাল ব্ৰেক ডাউন হৈ গ'ল। আৰু লগে লগে চাওক মাৰ্কেটে ডাইৰেক্ট 15 মিনিট যিটো লাষ্টৰ 30 মিনিট একদম মই কৈছোঁ নহয় 48,000লৈকে মাৰ্কেট আহি গ'ল। যিটো ৰেঞ্জৰ ভিতৰত মাৰ্কেট ধৰি লওক আপোনাৰ এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া তালৈকে আহি গ'ল। এতিয়া মাৰ্কেটত আপুনি কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিব। চাওক মাৰ্কেটত কালিলৈ ট্ৰেড কৰিবলৈ হ'লে এইটো ৰেঞ্জ যিটো চাব আপোনালোকে 48,000 ৰেঞ্জটো এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া। গতিকে সেই ছাপৰ্টত কালিলৈ কি কৰে সেইটো অকণমান আমি চাব লাগিব। কালিলৈ যদি আমাৰ কাৰণে বেষ্ট ট্ৰেড কেতিয়া হ'ব, যদি মাৰ্কেটত কালিলৈ চাওক ছাপৰ্টত থাকি মাৰ্কেটে কালিলৈ দুইটা কাম কৰিব পাৰে, মাৰ্কেটে আপছাইডো যাব পাৰে, বুলিছ ছাইডো আমি ডিচিশ্যন ল'ব নোৱাৰোঁ। কাৰণ চাওক এইটো এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া, ঠিক আছে। গতিকে আপোনালোকে চাব যদি মাৰ্কেটত নিফটি বেংকত এইটো ৰেঞ্জৰ ভিতৰত অপেনিং হয়, ধৰি লওক 48,150ৰ পৰা 48,000ৰ ভিতৰত যদি মাৰ্কেট অপেনিং হৈ পেলাই যদি মাৰ্কেটে ডাউন ছাইডলৈ যায়, তেতিয়াহ'লে আপুনি ডাইৰেক্ট ডাউন ভিউ ৰাখিব পাৰে। যিটো আপোনাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব পাৰে 47,600, তাৰপিছত ৰাখিব পাৰে 47,400লৈকে আপুনি বেৰিছ মমেণ্টাম ভিউ ৰাখিব পাৰে। মোৰ ভিউ মতে মই আপোনালোকক কৈ দিলোঁ, ঠিক আছে। সেইটোলৈকে আপুনি এক্সপেক্ট কৰিব পাৰে, তাৰ তলতো যাব পাৰে, কিন্তু আমি তালৈকে যাব বুলি আমি এক্সপেক্ট কৰিছোঁ। এতিয়া চাওক কালিলৈ যদি গেপ আপ বা গেপ ফিল আপ নকৰি ফ্লেট অপেনিং হয় মাৰ্কেটে সেইটো ৰেঞ্জত অতিবাহিত কৰি মাৰ্কেটে আপছাইডলৈ যাব পাৰে। যদি আপছাইডলৈ যায় আপুনি ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে 48,400। তাৰপিছত মাৰ্কেটে কি কৰিছে চাব, মাৰ্কেটে কি কৰিছে সেইখনত চাব। তাৰপিছত আপুনি এক্সপেক্ট কৰিব পাৰে যে 48,590লৈকে মাৰ্কেট যোৱাৰ ভিউ ৰাখিব পাৰে, কাৰণ দুইটা ছাইডে মুকলি আছে। গতিকে সেইটো ছাইডে যাব। মোৰ মতে বেষ্ট হ'ব যদি ডাউনৰ ছাইডলৈ যায় তেতিয়া আপুনি ভাল টাৰ্গেট ৰাখিব পাৰে, ঠিক আছে। এতিয়া আপোনালোকে চাব কালিলৈ যদি গেপ ডাউন বেছিকৈ অপেনিং হয় তেতিয়া কি হ'ব। যদি গেপ ডাউন অপেনিং হৈ যায় তেতিয়াহ'লে চাব এইটো ৰেঞ্জটো অকণ মোৰ মতে ফ্লেটে অপেনিং হ'ব লাগে। যদি গেপ ডাউন অপেনিং হৈ যায় ৰেঞ্জটো চাব আপোনাৰ ধৰি লওক 47,650ৰ পৰা 47,900 আশে পাশে যদি অকণমান গেপ ডাউন অপেনিং হৈ যায়, তেতিয়া মাৰ্কেটত আপুনি অকণমান বুলিছ মমেণ্টাম ৰাখিব পাৰে। যিটো টাৰ্গেট আপুনি ৰাখিব পাৰিব আকৌ 48,150লৈকে মাৰ্কেট আকৌ তালৈকে টানি লৈ যাব, কাৰণ সেইটো আকৌ ছাপৰ্ট এৰিয়া বা সেইটো আপোনাৰ কালিলৈ যদি গেপ ডাউন অপেনিং হৈ যায় তেতিয়াহ'লে 48,000টো এটা ৰেজিষ্টেঞ্চ এৰিয়া আহিব। গতিকে তালৈকে মাৰ্কেট যোৱাৰ ভিউ ৰাখিছোঁ।
এতিয়া মই কৈ দিলোঁ বেংক নিফটিত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব আৰু এতিয়া লাষ্টত মই কৈ দিছোঁ 2 জানুৱাৰী তাৰিখে আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব ফিন নিফটিত চাওক ফিন নিফটিত 2 জানুৱাৰী তাৰিখে চাওক আজি মাৰ্কেটে কি কৰিলে একেই কৰিলে যিটো আপোনাৰ ট্ৰেণ্ড লাইন আছিলে ট্ৰেণ্ড লাইনডাল ব্ৰেকডাউন দি পেলাই মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত আহি গ'ল যিটো 21,350ৰ আশে পাশে যিটো ৰেঞ্জ ছাপৰ্ট এই ৰেঞ্জ আছিলে ফিন নিফটিৰ ক্ষেত্ৰত এতিয়া আপোনালোকে যদি কালিলৈ ট্ৰেড কৰে এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেটে থাকিব লাগিব ধৰি লওক 21,350ৰ পৰা 21,300ৰ ভিতৰত যদি মাৰ্কেট থাকে তেতিয়াহ'লে অকণমান তাত চাব তাৰ পৰা যদি আপছাইডলৈ যায় তেতিয়াহ'লে ফাৰ্ষ্ট টাৰ্গেট আকৌ ৰাখিব পাৰে 21,550লৈকে আপুনি বুলিছ মোমেণ্টাম ৰাখিব পাৰে ফ্লেট অপেনিং হৈ পেলাই যদি সেইটো ৰেঞ্জত থাকে আৰু যদি তললৈ আহি যায় যেহেতু এইডাল ট্ৰেণ্ড লাইনডাল ব্ৰেকডাউন হৈছেই গতিকে চাওক যদি অকণমান ছাইড বেজ মাৰ্কেট থাকি পেলাই ফ্লেট অপেনিং হৈ পেলাই অতিবাহিত কৰি পেলাই সময় অতিবাহিত কৰি পেলাই যদি তললৈ আহে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট টাৰ্গেট ৰাখিব পাৰে 21,200 তাৰপিছত আপুনি ৰাখিব পাৰে 21,000লৈকে আপুনি বেৰিছ টাৰ্গেট ৰাখিব পাৰে গতিকে সেই ভিউটো আপোনালোকে ৰাখি ট্ৰেডসমূহ কৰিব লাগিব চাওক ব্ৰেকডাউন দি দিছে বুলি আপোনালোকে বা ব্ৰেক আউট দি দিছে বুলি লগে লগে আপোনালোকে সেইটো মোমেণ্টাম ল'ব কি হৈছে কোনটো সময়ত কি হৈছে সেইটো আপুনি চাব লাগিব গতিকে চাওক মাৰ্কেটসমূহ বিভিন্ন নিউজৰ ওপৰতো ডিপেণ্ড কৰে বিভিন্ন আপোনাৰ নিউজ আৰু আপোনাৰ বায়াৰ চেলাৰৰ ওপৰত ডিপেণ্ড কৰে গতিকে সেইবিলাক অকণমান চাই পেলাই আপুনি ট্ৰেডসমূহ কৰিব লাগিব গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ